নমস্কাৰ, মই সুপ্ৰসন্ন বৰ্মন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি প্ৰেক্টিছ ছেট 3 নম্বৰটো আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো মন দি চাব। আমাৰ প্ৰথম কুৱেশ্যনটো আছে, এটা সংখ্যাত 25% পৰা 25 বিয়োগ কৰিলে 25 পোৱা যায়, সংখ্যাটো কিমান? ধৰি লওঁ আমি সংখ্যাটো আছে এক্স, সংখ্যাটো এক্স কৈছে কি সংখ্যাৰ 25% পৰা মানে কি এক্স পূৰণ 25%, 25 বিয়োগ কৰিলে 25 বিয়োগ কৰিলে পাম আমি কি 25। এইটো আমি সৰল কৰি ল'ম, এক্স পূৰণ 25% মানে 25/100 মাইনাছ 25 ইকুৱেল 25। এক্স পূৰণ 25/100 ইকুৱেল এই 25টো সমান চিহ্ন ইফালে আহিলে হ'ব প্লাছ 25 প্লাছ 25 ইকুৱেল 50। এক্স এই 25/100টো এক্সৰ লগত পূৰণ হৈছে, কিন্তু সমান চিহ্ন ইফালে আহিলে 50ৰ লগত হৰণ হৈ যাব, 50 হৰণ 25/100। এতিয়া আমি সকলোৱে জানো 50 এই হৰণৰ পৰা পূৰণ কৰিব লাগিলে এই ভগ্নাংশটো ওলটি যায়, 100টো ওপৰত আহিব, 25টো তলক যাব, 25 50ক 2বাৰ, 2 × 100 200, গতিকে আমাৰ সংখ্যাটো হ'ব 200। গণিতটো শ্বৰ্টকাটো কৰিব পাৰি, এই 25 50ক যাব 2বাৰ, 100 2 পূৰণ কৰিলে হ'ব 200, ছেম এনচাৰে হ'ব, কিন্তু প্ৰেক্টিছৰ প্ৰয়োজন হ'ব, প্ৰেক্টিছ নোহোৱাকৈ স্পীডত কৰিব নোৱাৰিব। গতিকে সকলোৱে বহি আৰু পেন লৈ মোৰ লগত প্ৰেক্টিছ কৰি যাব। কুৱেশ্যন 2টো হ'ল, যদি এক্স প্লাছ ৱাই ইকুৱেল 5 আৰু এক্স ৱাই ইকুৱেল 6 হয়, তেন্তে এক্স কিউব প্লাছ ৱাই কিউবৰ মান কিমান? আমি বীজগণিত সদায় সকলোৱে আমি এটা সূত্ৰ পাইছোঁ, এক্স প্লাছ ৱাই হোল কিউব, এইটোৰ মান কিমান? এক্স কিউব প্লাছ ৱাই কিউব প্লাছ 3xy হোল ইনটু এক্স প্লাছ ৱাই। ইয়াতে মানখিনি বহাই দিম, এক্স প্লাছ ৱাই কি আছে 5 কিউব, উলিয়াব লাগে আমি এক্স কিউব প্লাছ ৱাই কিউব, এই গোটেইটো উলিয়াব লাগে। এতিয়া 3xy মান আছে 6, এক্স প্লাছ ৱাইৰ মান আছে 5 কিউব মানে হৈছে 125, এইটোতে এক্স কিউব প্লাছ ৱাই কিউব থাকিবই, প্লাছ 5 6 গুণ 30, 6 5 গুণ 30, 30 3 গুণ 90, এই 90টো ইফালে ল'ব বিয়োগ 125 বিয়োগ 90 ইকুৱেল এক্স কিউব প্লাছ ৱাই কিউব। এই 90টো ইফালে সমান চিহ্ন ইফালে অহাৰ কাৰণে বিয়োগ হৈছে, 125ৰ পৰা 90 গ'লে থাকিব 35, মানে এক্স কিউব প্লাছ ৱাই কিউবৰ মান হ'ল 35। কুৱেশ্যন 3টো চাব, 0.36ৰ ওপৰত বাৰ আছে, 0.36ক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? এই গণিতটো বহুত চিম্পুল হয়, কিন্তু সঘনাই পৰীক্ষাত আহিয়ে থাকে, ষ্টেট এক্সামত এইটো পাবই। এইটো অন্য একো নাই, দিছে কি আমাৰ 0.36, এই বাৰ চিনডাল কেইটা সংখ্যাৰ ওপৰত আছে? 2টা সংখ্যাৰ ওপৰত আছে, গতিকে ডাইৰেক্ট আমাৰ হ'ব 2টা 9, আৰু আছে আমাৰ কি 36, ওপৰত 36 হ'ব, 9 দি 99 11 বাৰ যাব, আৰু 9 দি 34ক 4 বাৰ যাব, গতিকে ভগ্নাংশত প্ৰকাশ কৰিলে 0.36 বাৰক 4/11 হ'ব। নেক্সট কুৱেশ্যন চাব, যদি এক্স প্লাছ 1/x ইকুৱেল 4 হয়, তেন্তে এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ মান কিমান হ'ব? ইয়াৰ বাবে এটা শ্বৰ্টকাট কি আছে সকলোৱে মন কৰিব, যদি এক্স প্লাছ 1/x ইকুৱেল a হয়, তেন্তে এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ মান সদায় এইটোৱে হ'ব a স্কুৱেৰ মাইনাছ 2। এতিয়া আমাৰ এই জেগাত কি আছে 4 আছে, এই জেগাত আছে 4, গতিকে এক্স প্লাছ 1/x এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ মান হ'ব কি a স্কুৱেৰ, a মান কিমান 4, মানে 4 স্কুৱেৰ মাইনাছ 2, যি সংখ্যা থাকে তাৰ লগত স্কুৱেৰ কৰি পেলাই মাইনাছ 2 এটা কৰি দিব লাগে। 4 4 গুণ কিমান 16, 16 মাইনাছ 2, 16 2 গ'লে 14, একদম চিম্পুল, ট্ৰিকটো মনত ৰাখিব কেৱল। নেক্সট কুৱেশ্যনটো চাব, এজন মানুহে তেওঁৰ দৰমহাৰ 20% ঘৰ ভাড়াত আৰু বাকী থকাৰ 70% ঘৰুৱা খৰচত ব্যয় কৰে, যদি তেওঁৰ হাতত এতিয়া 3400 টকা জমা থাকে, তেওঁৰ মুঠ দৰমহা কিমান? ধৰি লওঁ মানুহজনৰ মুঠ দৰমহা হৈছে x টকা,
কৈছে কি তেওঁৰ দৰমহাৰ 20% ঘৰ ভাড়াত ব্যয় হয়, গতিকে বাকী কিমান থাকিব? বাকী থাকিব 80%। তাৰপিছত কৈছে সেই বাকী থকা টকাখিনিৰ 70% ঘৰুৱা খৰচত ব্যয় হয়, তাৰমানে জমা কিমান থাকিব? 30%। 70% গ'লে 30% নহ'ব, গতিকে 30% জমা থাকিব। কিন্তু কৈছে তেওঁৰ হাতত এতিয়া 3400 টকা জমা আছে, মানে এইটোৰ মান টোটেল মান হ'ব 3400 টকা। এইখিনি আমি লিখি ল'ম। এক্স পূৰণ 80% মানে কি? 80/100 পূৰণ 30% মানে কি? 30/100। এইটোৰ মান আছে 3400 টকা। চাব, এটা শূন্য দুটা শূন্য, এই দুটা শূন্য কটাকটি যাব, থাকিল 3, 3টোৱে 3400 যাব 1200 বাৰ, 8ৰে 1200 যাব, 8 × 8 40, 8 × 5 = 40, এটা শূন্য 150 বাৰ, মানে 100ৰ মান পাম আমি কিমান? এইকেইটাটো কটাকটি গ'ল, থাকিল কি 100, 100টো ইয়াত হৰণ হৈছে, সমান চিহ্ন ইফালে আহিলে 150ৰ লগত পূৰণ হ'ব, 100ৰ মান হ'ব 150 আৰু 100 পূৰণ কৰিলে হ'ব দুটা শূন্য যোগ হৈ যাব, মানে আচলতে মানুহজনৰ মুঠ দৰমহা আছিল 15,000 টকা। নেক্সট কুৱেশ্যনটো হ'ল, এটা বৃত্তৰ কালি 154 চেণ্টিমিটাৰ স্কুৱেৰ, ইয়াৰ ব্যাসাৰ্ধ কিমান? ধৰি লওঁ আমি ব্যাসাৰ্ধ R। আমি জানো যে বৃত্তৰ কালি হৈছে πr², কিন্তু বৃত্তৰ কালি আমাক কি দিয়া আছে? 154 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে পাইৰ মান জানো আমি, আৰু R ধৰিলোঁ, Rটো আমি উলিয়াব লাগিব, R², থাকিল ইফালে কি 154। বাইছেৰে 154 আমাৰ কিমান যাব? 22ৰে 154 যাব আমাৰ 7 বাৰ, থাকিল কি? এই 7টো হৰণ হৈ আছে, ইফালে সমান চিহ্ন ইফালে আহিলে পূৰণ হ'ব, R² মানে হ'ল 7 পূৰণ 7। এই 7টোতো আছেই, এই 7টো অহাৰ লগে লগে এটা 7 বাঢ়ি গ'ল, 7 পূৰণ 7। R² যদি 7 পূৰণ 7 হয়, R কি হ'ব? 7 হ'ব। গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 7 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যনটো চাব, প্ৰতি কেজিত 20 টকা আৰু প্ৰতি কেজিত 30 টকা দৰৰ চাউল কি অনুপাতত মিহলালে মিশ্ৰণৰ দাম প্ৰতি কেজিত 25 টকা হ'ব? এইটো এটা মিক্সাৰ এণ্ড এলিগেশ্যনৰ গণিত। চাব, আমাক কৈছে কি ফাৰ্ষ্ট টাইপ এণ্ড ছেকেণ্ড টাইপ। প্ৰথম টাইপৰ চাউলটোৰ দৰ কি আছে? 20 টকা। ছেকেণ্ড টাইপ চাউলটোৰ দাম আছে 30 টকা। এই চাউলটো যেতিয়া মিহলাই দিয়াৰ পিছত ইয়াৰ দাম হ'ব 25 টকা। অন্য কোণে জাষ্ট চিম্পুল 20ৰ পৰা 25 গ'লে হ'ব 5, আৰু 30ৰ পৰা 25 গ'লে হ'ব 5, 5:5, মানে কি এই নিৰ্ণয় কৰিবলৈ অনুপাতটো হ'ব 5:5, মানে দুটা দৰৰ চাউলে সমান সমান পৰিমাণে মিহলাব লাগিব, তেতিয়া 25 টকা পাৰ কেজি হ'ব। আমি বেলেগ এটা এক্সাম্পল ল'ম। যদি প্ৰথম টাইপৰ চাউলটোৰ দৰ হ'ব ফাৰ্ষ্ট টাইপ এণ্ড ছেকেণ্ড টাইপ, প্ৰথম টাইপৰ চাউলটোৰ দাম যদি ধৰি লওক আমাৰ 15 টকা হয়, আৰু ছেকেণ্ড টাইপটোৰ চাউলৰ দাম যদি ধৰি লওক 12 টকা হয়, আৰু এই দুয়োটাৰ মিশ্ৰণৰ চাউলৰ দামটো যদি 13 টকা হয়, তেতিয়া আমাৰ অনুপাতটো কি হ'ব চাম আমি। 15 13 গ'লে হ'ব কি 2, 13 12 গ'লে হ'ব কি 1, গতিকে এই ক্ষেত্ৰত অনুপাতটো হ'ব 1:2। নেক্সট কুৱেশ্যনটো আছে, এটা সংখ্যাৰ 40% লগত 42 যোগ কৰিলে সংখ্যাটো নিজে পোৱা যায়, সংখ্যাটো কিমান? এনচাৰ দিয়া আছে, কোনো এটা সংখ্যাৰ 40%ৰ লগত যদি যোগ আমি 42 কৰি দিওঁ, তেতিয়াহ'লে সেই আগৰ সংখ্যাটো পাই যাম। ধৰি লওক আগৰ সংখ্যাটো x। এতিয়া আমাক কৈছে কি যদি 40%ৰ লগত 42% যোগ কৰা যায়, মানে কি যদি এইটো 40% হয়, এইটো কিমান হ'ব? 140 গ'লে 60, এইটো হ'ব 60%, মানে 60%ৰ মান আমাৰ 42। এতেকে 1%ৰ মান কিমান হ'ব? 42/60,
এটাকে 100%ৰ মান কিমান হ'ব 42/60 পূৰণ 100 এটা শূন্যৰ পৰা এটা শূন্য কাটা কাটি যাব 6 দি 42ক 7 বাৰ আৰু 7 পূৰণ 10 মানে কি হ'ব 70 গতিকে আচলতে সংখ্যাটো আছিল আমাৰ xৰ মান হ'ব কি আমাৰ 70 নেক্সট কোৱেশ্চনটো চাব মান নিৰ্ণয় কৰা 4ৰ 30% যোগ 5ৰ 20% কৈছে কি আমাৰ 4ৰ 30% যোগ 5ৰ 20% 400 ৰ মানে কি পূৰণ 30% মানে কি 30/100 যোগ 500 ৰ মানে কি পূৰণ 20% মানে 20/100 100ৰে 400ক 4 বাৰ 4 3 গুণ 12 আৰু এটা শূন্য 120 এটোৰ মান হ'ব 120 যোগ চিন আছে কাৰণে যোগ 100ৰে 500ক 5 বাৰ 5ৰে 20ক পূৰণ কৰিলে হ'ব 100 গতিকে 120 যোগ 100 220 আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু লগৰ লগত শ্বেয়াৰ কৰিব আজিৰ আমাৰ হোমৱৰ্ক হ'ব 0.25 বাৰক ভগ্নাংশত প্ৰকাশ কৰা এইটোৰ উত্তৰটো কমেণ্ট বক্সত জনাব থেংক ইউ